এটকাও খৰচা নকৰি ঘৰতে মোবাইল ফোন দি টকা ইনকাম কৰাৰ আটাইতকৈ জেনুইন আৰু সহজ উপায়টো হ'ল এফিলিয়েট মাৰ্কেটিং। এফিলিয়েট মাৰ্কেটিঙত আপুনি কোনো কোম্পানীৰ প্ৰডাক্ট বা ছাৰ্ভিচৰ মাৰ্কেটিং কৰে যদি আৰু তাৰ লিংক শ্বেয়াৰ কৰে যদি আৰু সেই লিংকটোৰ পৰা যদি কোনোবাই বস্তু কিনে তেন্তে আপুনি ভাল কমিশ্যন পায়। এফিলিয়েট মাৰ্কেটিং আগতকৈ বহুত সহজ হৈ পৰিছে কাৰণ আজিকালি বেছিভাগ মানুহে অনলাইন শ্বপিং কৰিব ধৰিছে আৰু দ্বিতীয়টো কাৰণ হ'ল ছ'চিয়েল মিডিয়াৰ বাবে আজিকালি এটা নেটৱৰ্ক গঢ়াটো বহুত সহজ হৈ পৰিছে। ছ'চিয়েল মিডিয়া যেনে হোৱাটছএপ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম এইবোৰ ব্যৱহাৰটো আজিকালি সকলোৱে কৰেই আৰু এফিলিয়েট মাৰ্কেটিঙৰ লগত আপুনি এইবোৰৰ পৰা টকা ইনকাম কৰা এটা ভাল মাধ্যম বনাব পাৰে। যোনে এবাৰ ভালদৰে এফিলিয়েট মাৰ্কেটিং বুজি পায় তেওঁ প্ৰত্যেক মাহে ইয়াৰ পৰা লাখ লাখ টকা ইনকাম কৰিব পাৰে। এফিলিয়েট মাৰ্কেটিং ষ্টাৰ্ট কৰিবৰ বাবে আপুনি বেলেগ ৱেবছাইটত আপুনি এফিলিয়েটৰ বাবে এপ্লাই কৰিব লাগে আৰু এপ্ৰুভ হোৱাৰ পাছতহে আপুনি মাৰ্কেটিং ষ্টাৰ্ট কৰিব পাৰে। কিন্তু বন্ধুসকল আজি মই আপোনালোকক এনেকুৱা এটা ভাল প্লেটফৰ্ম দেখুৱাবলৈ গৈ আছোঁ য'ত আপুনি ভাৰতৰ টপ ই-কমাৰ্চ ৱেবছাইটবোৰৰ পৰা এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে। আপুনি বেলেগ ৱেবছাইট গৈ এফিলিয়েটৰ বাবে এপ্লাই কৰিব নালাগে আপুনি আৰু এপ্ৰুভ হ'বৰ বাবে আপুনি ৰ'বলৈও দৰকাৰ নাই। আপুনি এটা এপ্লিকেশ্যন দিয়ে আপোনাৰ মোবাইল দি আপুনি এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে বহুত বেলেগ ৱেবছাইটৰ প্ৰডাক্টবোৰ লৈ আৰু এই এপ্লিকেশ্যনটোৰ নাম হ'ল আৰ্ণ কৰো দি আপুনি এটকা ইনভেষ্ট নকৰি আপুনি অনলাইন আৰ্ণ কৰিব পাৰিব। আৰ্ণ কৰো এটা ট্ৰাষ্টেড প্লেটফৰ্ম হয় যিটো ৰতন টাটা দিয়ে নিজেই পাৰ্টেন কৰে। ইয়াত আপুনি ব্ৰেণ্ডৰ একৰ্ডিং 50%তকৈও বেছি আপুনি কমিশ্যন পায় আৰু যিটো আপোনাৰ আৰ্নিং হয় সেইটো আপুনি ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত উইথড্ৰল কৰিব পাৰে। এই ভিডিঅ'টোত মই আপোনালোকক আৰ্ণ কৰৰ পৰা কিদৰে আপুনি পইচা ইনকাম কৰিব পাৰে সেইটো আপোনাক সম্পূৰ্ণ প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। তেন্তে ব'লকচোন আৰম্ভ কৰোঁ। প্লে ষ্ট'ৰৰ পৰা আৰ্ণ কৰো এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি লওক। ইয়াৰ লিংকটো মই আপোনাক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। ইনষ্টল কৰি আপুনি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব লাগিব। একাউণ্ট ক্ৰিয়েট কৰাৰ লগে লগে আপুনি 30 টকা এটা বনাছ পাব। ইয়াত আপুনি ভাৰতৰ টপ ই-কমাৰ্চ ৱেবছাইটবোৰ যেনে এমাজন, ফ্লিপকাৰ্ট, মিত্ৰা, আজিঅ'ৰ এইবোৰ প্ৰডাক্ট ব্ৰাউজ কৰিব পাৰে। আপুনি মাত্ৰ লিংক কপি কৰি ফেচবুক, হোৱাটছএপ বা বেলেগ ছ'চিয়েল মিডিয়া গ্ৰুপবোৰত শ্বেয়াৰ কৰক আৰু এই লিংকটোৰ দ্বাৰা যিমান বিক্ৰী হ'ব প্ৰত্যেক বিক্ৰীত আপুনি কমিশ্যন পাব। ইয়াত আপুনি কেটেগৰী ৱাইজ প্ৰডাক্ট চাৰ্চ কৰিব পাৰে আৰু আপুনি ওপৰতো চাৰ্চ কৰিব পাৰে। যিকোনো প্ৰডাক্টত ক্লিক কৰিলে আপুনি প্ৰডাক্টটোৰ ডিটেইলছ পাই যাব। তাত আপুনি লিংক কপি কৰাৰ অপশ্যন পাই যাব। লিংকটো কপি কৰি আপুনি সকলোতে শ্বেয়াৰ কৰিব পাৰে। শ্বেয়াৰ নাওত ক্লিক কৰিলে আপুনি ডাইৰেক্ট হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰিব আৰু আপুনি ইয়াত ক্লিক কৰিলে আপুনি বেলেগ প্লেটফৰ্মবোৰতো আপুনি শ্বেয়াৰ কৰিব পাৰে। এনেকুৱাকৈ লিংকটো শ্বেয়াৰ হৈ যাব আৰু যদি কোনোবাই ইয়াক ক্লিক কৰে ক্লিক কৰি প্ৰডাক্টটো কিনে তেন্তে আপুনি তাৰ পৰা কমিশ্যন পাব। এটা উপায় হ'ল এইটো। আৰু দ্বিতীয়টো পদ্ধতি হ'ল আৰ্ণ কৰৰ যিমান পাৰ্টনাৰ ৱেবছাইট আছে তাত আপুনি যিমান প্ৰডাক্ট আছে তাৰ লিংক কপি কৰি আপুনি এফিলিয়েট লিংক বনাব পাৰে। যেনে ধৰি লওক ফ্লিপকাৰ্টত আপোনাক কিবা এটা প্ৰডাক্ট ভাল লাগিছে আপুনি শ্বেয়াৰ নাওত ক্লিক কৰি তাৰ লিংকটো কপি কৰি লওক। তাক এফিলিয়েট লিংক কৰিবৰ বাবে আপুনি আৰ্ণ কৰত মেক লিংকত ক্লিক কৰক। যিটো লিংক আপুনি কপি কৰিছে সেই লিংকটো আপুনি ইয়াত পেষ্ট কৰি দিয়ক। তাৰপিছত মেক প্ৰফিটত ক্লিক কৰক। এতিয়া আপোনাৰ এফিলিয়েট লিংক ৰেডি হৈ যাব। এতিয়া আপুনি শ্বেয়াৰ কৰিব পাৰে। আপুনি যদি হোৱাটছএপত শ্বেয়াৰ কৰিব বিচাৰে বা আপুনি বেলেগতো কপি কৰি আপুনি শ্বেয়াৰ কৰিব পাৰে। ধৰি লওক ইয়াক মই এতিয়া শ্বেয়াৰ কৰি দিছোঁ। এতিয়া যদি কোনোবাই এই লিংকটোৰ পৰা প্ৰডাক্ট কিনে তেন্তে তেওঁ ডাইৰেক্ট কমিশ্যন পাই যাব। ধৰি লওক মই ইয়াক এতিয়া শ্বেয়াৰ কৰি দিছোঁ। যদি এতিয়া কোনোবাই এই লিংকটোৰ পৰা প্ৰডাক্ট কিনে তেন্তে তেওঁ ডাইৰেক্ট কমিশ্যন পাব। যোনে ইয়াত ক্লিক কৰিব তেওঁ ফ্লিপকাৰ্টৰ সেই হোম পেজটোত ওলাবগৈ আৰু এনেকৈ আপুনি টপ ই-কমাৰ্চ প্ৰডাক্টবোৰক ব্ৰাউজ কৰিব পাৰিব। লিংক কপি কৰি শ্বেয়াৰ কৰিব পাৰিব। আৰ্ণ কৰত কোন পাৰ্টনাৰ্ছ আছে সেইটো চাবলৈ আপুনি আৱাৰ পাৰ্টনাৰ্ছত ক্লিক কৰক। আপোনাৰ ওচৰত এখন লিষ্ট ওলাই যাব। আৰ্ণ কৰৰ দি আপুনি সকলো ৱেবছাইটৰ প্ৰডাক্টবোৰক এফিলিয়েট মাৰ্কেটিং কৰিব পাৰিব। মাই এক্টিভিটিত ক্লিক কৰি আপুনি আপোনাৰ এক্টিভিটি চাব পাৰে। আপুনি কিমানটা লিংক শ্বেয়াৰ কৰিছে আপুনি ইয়াতে চাব পাৰিব। মই কৰা নাই সেইকাৰণে এতিয়ালৈকে মোৰ ইয়াত ওলোৱা নাই। আৰু আপোনাৰ ইনকাম চাবলৈ আপুনি প্ৰফাইলত ক্লিক কৰিব। তাত আপুনি আপোনাৰ টোটেল ইনকাম পাই যাব আৰু সেয়া আপুনি আপোনাৰ একাউণ্টত ডাইৰেক্ট উইথড্ৰল কৰিব পাৰিব। আৰ্ণ কৰো এটা বেষ্ট প্লেটফৰ্ম হয় য'ত আপুনি এটকা ইনভেষ্ট নকৰি আপোনাৰ মোবাইল ফোন দি আপুনি বহুত টকা ইনকাম কৰিব পাৰে। গতিকে বন্ধুসকল মই ডিছক্ৰিপশ্যনত আপোনালোকক এপছটোৰ লিংক দিছোঁ। আপোনালোকে ডাউনলোড কৰক, ইনষ্টল কৰক আৰু ইয়াৰ পৰা আপোনালোকে লাভালাভ হওক। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক
আৰু আছাম টিপছ চেনেল চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ দিছোঁ।